নমস্কাৰ নিউজ 24 বদলেনৰ পৰা সমূহ দৰ্শকক মই স্বাগতম জনালো। আজি নিউজ 24 বদলেনে এক আলোচনা মাধ্যমলৈ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আৰু আপোনালোকৰ মাজত মই বিশিষ্ট ব্যক্তি তেওঁলোকক চিনাকি কৰিব ওলাইছোঁ। পোনপ্ৰথমতে পংকজ হাজৰিকা, তেখেত CWC UPPLৰ মেম্বাৰ, তেখেতক চিনাকি ল'বৰ কাৰণে জনালোঁ। ইয়াৰ পিছত আমি আনিছোঁ ভাৰত শইকীয়া অৰ্গেনাইজিং ছেক্ৰেটাৰী ভেৰগাঁও ডিষ্ট্ৰিক্ট কমিটি, নমস্কাৰ, UPPLৰ। ইয়াৰ পিছত আমি মুখ্য অতিথি হিচাপে এজন আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে BTDৰ বাহিৰৰ যিজন BTDৰ ৰাজনীতি প্ৰেক্ষাপটত তেওঁ নজৰ কৰিছে, BTDৰ ৰাজনীতি কেনেকুৱা সেই কথাৰ কাৰণে তেওঁক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে বকুল দৈমাৰী, ছ'চিয়েল ৱৰ্কাৰ। নমস্কাৰ। লগত আছে ভেৰগাঁও ডিষ্ট্ৰিক্ট নহয়, ইউথ উইংছৰ UPPLৰ চেণ্ট্ৰেল কমিটিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী তেখেত মৃকন স্বৰ্গীয়াৰী, তেওঁ উপস্থিত আছে। তেখেতক মই চিনাকি দিবৰ কাৰণে নমস্কাৰ। এতিয়া আমি আহিছোঁ আলোচ্য বিষয়লৈ। আজি BTD অঞ্চলত ৰাজনীতিৰ যি বতাহ, সেই ৰাজনীতিৰ বতাহ জাগে, গৰম বতাহ বলিছে। সেনে গৰম বতাহ বলাত আমি আলোচনা কৰিব বিচাৰিছোঁ। BTC নাম সলনি কৰি পেলাই বৰ্তমান সময়ত BTR কৰা হৈছে যোৱা সময়ত, আৰু এইটো হ'ল ৰাজ্যপালে আমাক ঘোষণা কৰিলে BTC ঠাইত BTR কৰা হ'ল বুলি তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু ইমপ্লিমেণ্টেশ্যন হৈ গৈছে। তেনেস্থলত BTR চুক্তিটো যিহেতু NDFB, UPPO আৰু এপছৰ মাজত চুক্তিটো হৈ গৈছিল, সেই চুক্তিত BTR বাসীয়ে সেই চুক্তিটো কেনেকুৱা কি ধৰণৰ আঁকোৱালি লৈছে, ইয়াৰ সন্দৰ্ভত মই প্ৰথমে যাব বিচাৰিছোঁ পংকজ হাজৰিকা ডাঙৰীয়া দেৱলৈ। এইটো সন্দৰ্ভত আপুনি কি ক'ব? BTR চুক্তিৰ সন্দৰ্ভত আপুনি কি ক'ব? আৰু BTR চুক্তি আৰু BTR বাসীৰ সম্পৰ্কত আপুনি কি ক'ব? BTR বাসী কেনেকুৱা আঁকোৱালি লৈছে BTR চুক্তিখনত? নমস্কাৰ। মই আজি বতৰন 24 নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ BTC-বাসী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু BTR চুক্তিৰ সংক্ৰান্তত BTR-বাসী ৰাইজে কি ধৰণে আঁকোৱালি লৈছে, মোৰ যি ধাৰণা তাৰ ওপৰত মই অকণমান ক'ব বিচাৰিছোঁ। কথাটো হৈছে কি, BSC চুক্তিৰ পৰা আজিৰ BTR অঞ্চলত থকা এই জনসাধাৰণৰ উন্নয়নৰ কাৰণে বিভিন্ন সময়ত আন্দোলনে গঢ় লৈ উঠিছিল আৰু তেখেতসকলে অনুভৱ কৰিছিল যে আমাৰ BTCত আজিৰ তাৰিখৰ এই BTRত থকা লোকসকলৰ যেনেকৈ ধৰণৰ উন্নয়ন হ'ব লাগিছিল সেই ধৰণৰ উন্নয়ন আমাৰ হোৱা নাই। গতিকে আমি আমাৰ মানুহসকলক, আমাৰ ব্যক্তিসকলক, আমাৰ BTR অঞ্চলৰ এই জনসাধাৰণক আমি নিজাববীয়াকৈ যদি শাসন চলাওঁ, চুক্তিটো যিটো বিগত সময়ছোৱাত যিটো নেকি উন্নয়ন হোৱা নাই, সেই উন্নয়ন নোহোৱাৰ ফলত নেক্সট BTR চুক্তিটো আহিল নেকি? তাকেই ক'ব ওলাইছোঁ মই। এই কথাখিনি অনুধাৱন কৰি পেলাই BTR-বাসী ৰাইজে, আজিৰ BTR-বাসী ৰাইজে সেই সময়ত BSC চুক্তি এটা কৰিলে। BSC চুক্তিটো কৰাৰ পিছত BSCত থকা জনসাধাৰণে আচলতে তেওঁলোকে মনে বিচৰা ধৰণৰ উন্নয়ন হোৱা নাই বা মানুহখিনিক আমি যিমানখিনি আগুৱাই নিব লাগিছিল পৰা নাই, এই কথাটো ভাবি পেলাই পিছৰ সময়ত তেওঁলোকৰ মাজৰ পৰা বিভিন্ন সংগঠন হ'ল, আপচু আছেই, তাৰ উপৰি BLT বা অন্যান্য সংগঠন, অস্ত্ৰীয় সংগঠনো জন্ম লৈ উঠিছিল নিজৰ স্বজাতি বা নিজৰ ঠাইৰ মানুহখিনি উন্নয়ন কৰাৰ বাবে। ঘটনাক্ৰমে গৈ গৈ এটা সময়ত 2003 চনৰ 10 জুনত BTC চুক্তি হাগ্ৰামা মহিলাৰ সৈতে ভাৰত চৰকাৰে কৰিলে আৰু ভাৰত চৰকাৰে কৰাৰ পিছত 2 বছৰ ইণ্টাৰিম চৰকাৰ হিচাপে হাগ্ৰামা মহিলাৰীক চিফ দি পেলাই আজিৰ তাৰিখলৈকে মুঠ 17টা বছৰ BTC-বাসী ৰাইজৰ উন্নয়নৰ কাৰণে তেওঁলোকে এটা চুক্তি কৰি আহিল আৰু সেই ধৰণে তেওঁলোকে
একপক্ষীয়ভাৱে চৰকাৰ এখন চলাই গ'ল। এই চৰকাৰখন চলাই যোৱা সময়ত BTCত বিভিন্ন ধৰণৰ আন্দোলনে মূৰ দাঙি উঠিছিল। বড়ো, অবড়ো, অন্য দল, BLT, আপচু, তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ আন্দোলন গঢ় লৈ উঠিল। সেই সময়ত আপচুৱে আল্টিমেটলি বড়ো জাতীয় সংগঠন তেওঁলোকে ইমানলৈকে আগবাঢ়ি গ'ল যে আমাৰ এই BTC হৈ থাকিলে নহ'ব, আমাক এখন সুকীয়া ৰাজ্য দিলে ভাল। আমি এখন সুকীয়া ৰাজ্যৰ মৰ্যাদা পাব বিচাৰোঁ। আমি সুকীয়া ৰাজ্য এখন যদি পাওঁ তেতিয়াহ'লে আমাৰ মানুহখিনিৰ সম্পূৰ্ণ এটা আজি নাগালেণ্ডৰ টাইপত, মেঘালয়ৰ টাইপত, অৰুণাচলৰ টাইপত আমিও এখন সুকীয়া ৰাজ্য বিচাৰোঁ। এনেকুৱা ধৰণৰ ডিমাণ্ড লৈ তেওঁলোক ৰাস্তালৈকে আগবাঢ়ি গ'ল। এইটো মুহূৰ্তত আপোনাক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ। যিহেতু অসমবাসীৰ মানুহে ছেপাৰেট ষ্টেট দিয়াৰ পৰা বা ছেপাৰেট ষ্টেটটোৰ কাৰণে বিৰোধিতা কৰি আহিছে, আপুনি এজন অসমীয়া হৈ, আপুনি এজন অনাগৰু হৈ আপুনি ছেপাৰেট ষ্টেটটোৰ কাৰণে কিমান সম্ভৱতঃ আপুনি কি মন্তব্য দিয়ে? এই ক্ষেত্ৰতে মই ক'ব বিচাৰোঁ, এই ক্ষেত্ৰত যিহেতুকে আপচুৱেও বিচাৰিলে সেই সময়ত ৰেল অৱৰোধ, মানে ৰাস্তা ঘাট অৱৰোধ, ঘাইৰে ৰাস্তা অৱৰোধ, দোকান পোহাৰ বন্ধ, BTC বন্ধ, ইমান বন্ধ হ'ল। তেতিয়া অকল বড়ো জনসাধাৰণেই নহয়, অন্য জনসাধাৰণবিলাক অসমৰ ৰাইজৰো এই ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। শেষত গৈ BTC যি চৰকাৰ চলি আছিল, এই চলি থকা BTC চৰকাৰখনেও বেলেগ জনসাধাৰণৰ কথা মই নকওঁৱেই, বড়ো জনসাধাৰণকো তেওঁলোকক আত্মসন্তুষ্টি দিব পৰা ধৰণৰ তেওঁলোকে কাম কৰা নাই। আজিৰ তাৰিখত বিভিন্ন চেনেলৰ মাধ্যমত আপত্তি উঠি আছে, এই BTCত কৰোৰ টকাৰ হৰণ কি হৈছে। কোনো ঠাইত কোনো ডিপাৰ্টমেণ্টত কোনো কামেই হোৱা নাই। কমপ্লিট টকাটো তাৰ পৰা তেওঁলোকে উঠাই লৈ নিজৰ মনমাফিক নিজৰ ইচ্ছামতে খৰচ কৰিছে। তেওঁলোকে BTCত সেই সময়ৰ BTCৰ ৰাজ্যৰ কোনো উন্নয়ন হোৱা নাছিল। অন্য জাতি বড়ো অনাবৰৰ ক্ষেত্ৰত মই ক'বলৈ যোৱা নাই। তো এই সময়ত কি হ'ল, যেতিয়া নিজৰ বড়ো সম্প্ৰদায়ৰ মানুহৰ ভিতৰতেই BTCৰ প্ৰশাসনে উন্নয়নৰ ক্ষেত্ৰত মানে মাহীৰ চকুৰে চালে, তেতিয়া মানুহবিলাক বাধ্য হ'ল যে এইখন চৰকাৰ আমি উফৰাব লাগিব। বা BTCত থকা অনাবড়ো মানুহখিনিৰ মনত এনেকুৱা ধাৰণা হ'ল যে আমি অনাবড়ো মানুহখিনি এওঁলোকৰ কাৰণে এলাগি, আমাৰ তেওঁলোকে কোনো উন্নয়ন নকৰে। এই কথাটো ভাবি পেলাই এই BTCত এটা মানে অতি শক্তিশালীভাৱে অবড়ো সংগঠনৰ জন্ম হ'ল। এই অবড়ো সংগঠনৰ বিভিন্ন ভাগত, কেইবাটাও ভাগত সংগঠন জন্ম হৈছে। মুঠ কথাটো হ'ল কি, অবড়ো সংগঠন মানে BTCত বড়োসকলৰ লগত থকা তেওঁলোকৰো কেতিয়াও তেওঁলোকৰ মন নাই। ইয়াৰ পৰা তেওঁলোক ওলাই যাব বিচাৰিছে। পুনৰীক্ষণৰ কাৰণে তেওঁলোকে দাবী কৰিছে। বহু দীৰ্ঘদিন ধৰি পেলাই আন্দোলন চলি আছে। শেষত গ'ল, শেষত BTCত কোকৰাঝাৰ সমষ্টিত অবড়োসকলৰ ফালৰ পৰা এজন কেণ্ডিডেট দিয়া হ'ল নৱশৰণীয়া অবড়োসকলৰ ভোটত জিকি গ'ল। কেইবা লাখ ভাৰতবৰ্ষৰ ভিতৰত তেওঁই চবচে বেছিকৈ ভোট পোৱা এজন ব্যক্তি। সেই সময়ত নৱশৰণীয়া জিকি যোৱাৰ পিছত অনাবড়ো লোকসকলে লাহে লাহে অনুধাৱন কৰিব ধৰিলে যে আচলতে আমাৰ হৈ পেলাই যাক আমি সংসদৰ মজিয়াত কিবা মাত মাতিব বুলি ভাবিছিলোঁ, আমাৰ হৈ যিয়ে কিবা কৰিব বুলি ভাবিছিলোঁ, আজিলৈকেতো তেওঁৰ পৰা আমি মানে মনোগ্ৰাহী সন্তুষ্ট হ'ব পৰা ধৰণৰ কোনো কাৰ্যসূচী দেখা নাই পোৱা। এনেকুৱা ক্ষেত্ৰত মানুহখিনিৰ কিন্তু তেওঁৰ প্ৰতি কিছু অনীহা অহা দেখা গ'ল। এইটো ক্ষেত্ৰত যিটো নেকি নৱশৰণীয়া আপুনি মাত্ৰ কথাটো ক'লে যে সংসদত একো নামাতিলে অবড়োৰ কাৰণে, তেনেস্থলত প্ৰমোদ বড়োৱে যিটো চুক্তি কৰিলে সেই চুক্তিখনত অবড়োৰ কাৰণে কিবা চেপৰ্ট আছে বুলি আপুনি ভাবে? আজি সেই কথাটোৱে ক'বলৈ বিচাৰিছোঁ। অবড়ো মানুহসকলে চিন্তা চৰ্চা কৰিছে আৰু তেওঁলোকে দেখিছে যে অবড়োসকলক নেতৃত্ব দিয়া যি দল আছিল অনাবড়ো সংগঠনৰ ভিতৰত অবড়ো সুৰক্ষা সমিতি বুলি যোগেশ্বৰ কলিতা ডাঙৰীয়াই কৰা এটা দল, আৰু সেই দলটোৱেও এইবাৰত তেওঁলোকে নিজাববীয়াকৈ কেণ্ডিডেট 8-10খনমান দিছে, নৱশৰণীয়া 27খনমান দিছে। তাৰমানে এইটো কথা বুজিবলৈ অনাবড়ো মানুহখিনিৰ এটা বাধ্য হ'ল যে আমাক লৈ পেলাই যি আন্দোলনৰ কাৰ্যসূচী আগলৈকে লৈ গৈ আছিল, আমাৰ ভৱিষ্যতক ইয়াৰ পৰা মুক্ত কৰিব বুলি আমি যি ধাৰণা কৰি লৈছিলোঁ, আমাৰ মানুহবিলাকৰ উন্নয়ন হ'ব বুলি যি ভাবিছিলোঁ, আজিৰ তাৰিখত যেতিয়া তেওঁলোকে ৰাজনৈতিকভাৱে অবড়ো সংগঠনক নেতৃত্ব দিয়া দুটাত মানে বিভক্ত হ'ল, তেতিয়াহ'লে আমাৰ মানুহখিনিৰ মাজত ভোটৰ বিভাজন হ'ব। এই ভোটৰ বিভাজন হোৱাৰ ফলত আজি BTRতো কোনোবা নহয় কোনোবা চৰকাৰ হ'ব। কালিৰ তাৰিখত আমাৰ মানুহখিনিয়ে আকৌ BTRৰ পৰা বঞ্চিত হ'ব লাগিব। এই ধৰণৰ কথা চিন্তা চৰ্চা কৰি শেহতীয়াভাৱে এই আজি কিছুদিনৰ ভিতৰত বিশ্লেষণ মানুহৰ মাজত কৰি এই কথাটো সিদ্ধান্ত লৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই 50তকৈ অধিক চুক্তি তাত আছে,
আমাৰ ইয়াত অকল বড়োসকলৰ কাৰণেই বুলি নহয়, BTC বাসী BTR বাসী ৰাইজৰ কাৰণেই কৰা আছে। আজি ইয়াত যি এখন মানে NIT হ'ব অকল বড়োসকলৰ কাৰণে নহয়, যি হস্পিটেল হ'ব অকল বড়োসকলৰ নহয়, কেঞ্চাৰ হস্পিটেল এখন হ'ব অকল বড়োসকলৰ কাৰণে নহয়, ইউনিভাৰ্চিটি হ'ব অকল বড়োসকলৰ ল'ৰা ছোৱালী নপঢ়ে, ডাক্তৰ পঢ়িবলৈ আমাৰ ল'ৰা ছোৱালীয়ে গৈ বাহিৰত চিট নাপায়, পঢ়িব নোৱাৰে, পইচাৰ অভাৱ, সেইবিলাক মানুহে BTCৰ ভিতৰত থাকি চিৰাঙত কোকৰাঝাৰত গৈ পঢ়াৰ সুবিধা পাব। গতিকে এনেকুৱা ধৰণৰ অলেখ এই চুক্তিত আছে, আমি দেখিছোঁ। আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা গৈ যদি বাংলাদেশত পঢ়িব পাৰে, তে BTCৰ ল'ৰা ছোৱালী এটা আমাৰ BTRত পঢ়িব পাৰিব। আমি সেইটো জানো বা ভাৰতীয় সংবিধানৰ কথাখিনি সম্যক জ্ঞান আমাৰো নথকা নহয়। এই ক্ষেত্ৰত আমি দেখিছোঁ ক্ৰমান্বয়ে BSc চুক্তিৰ পিছত ডেভেলপ হৈ BTC চুক্তি হ'ল, BTC চুক্তিৰ পিছত ডেভেলপ হৈ আজি BTR চুক্তি হ'ল। এই BTR চুক্তিত যিমানবিলাক কথা আছে, আৰু মই এইটো অকপটভাৱে কোৱা ভাল, আজি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই মুহূৰ্তত মানে UPPL দলৰ সভাপতি হিচাপে দেখিছোঁ, এনেকুৱা নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াক আপচুৰ সভাপতি হিচাপে দীৰ্ঘদিন ধৰি তেওঁলোকে তেখেতে এটা জাতিক নেতৃত্ব সুশৃংখলভাৱে দিয়া আমি দেখিছোঁ। তেনেকুৱা ব্যক্তি এজন যদি আজিৰ তাৰিখত BTRৰ যদি চিফ হয়, তে সেইজন মানুহে BTRৰ মানুহখিনিৰ কাৰণে চিফ হ'ব, তেওঁতো কোনো জাতি এটা জনগোষ্ঠীৰ কাৰণে নহয়, আমি সেনেকৈ ভাবিছোঁ। গতিকে এনেকুৱা এজন ব্যক্তিৰ ওপৰত আমাৰ অন্তত আস্থা আছে, বিশ্বাস আছে। সেনেকুৱা ব্যক্তিজনৰ আমি আণ্ডাৰত থাকি যদি আমি BTRৰ উন্নয়ন কৰিব পাৰোঁ, সৰ্বাংগীন উন্নয়ন আমি কৰিব পাৰোঁ, আখৰে চুক্তিবিলাক যদি ইমপ্লিমেণ্ট হয়, তেতিয়াহ'লে আজি কৈ আছে এইখন ছুইজাৰলেণ্ডতকৈ ভাল হ'ব। মই সিমান দূৰ আগুৱাই নাযাওঁ বাৰু, ছুইজাৰলেণ্ডতকৈ ভাল হওক বা নহওক, বৰ্তমান সময়ৰ যিখন BTC ইয়াত চলি আছে, এই BTCতকৈ বহু গুণে ওপৰত এখন BTR গঠন হ'ব। ইয়াত এইখন ডেভেলপ হ'ব, আমাৰ সকলো জাতি জনগোষ্ঠীয়ে সুবিধা পাব, শংকা কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ মাজত মই এটা কথা নকলে ৰৈ যাব, এইটো কথা কোৱাও ভাল। আজি 6-7 দিনমান ধৰি কিছু সংখ্যক ব্যক্তিয়ে আমাৰ অনাবড়ো বুলি কওঁতে যি বুজি পায়, মই এই ক্ষেত্ৰত কৈছোঁ, অনাবড়ো লোকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক বুজাইছে যে ইতিমধ্যে কমিশ্যন এখন গঠন হৈছে, তেওঁলোকে আমাৰ এই যিবিলাক BTC এৰিয়া সীমাৰ গাঁও আছে, এইবিলাক গাঁও কাটি দিব। এতিয়া আপোনালোকে আমাক মানে এপ্লিকেশ্যনত চহী দিয়ক, চহীবিলাক দিলেহে আমি তাত দিব পাৰিম। এই ধৰণৰ এটা পইচা উঠোৱাৰ এটা তেওঁলোকে মাজতে সংগঠন এটা খুলি দিছে। যোৱাকালি পৰহিত এনেকৈ 2 এঠাইত মিটিং হোৱা মই দেখা পাইছোঁ। আকৌ সংগঠনৰ মাজৰে এটা শুভচিন্তক ব্যক্তি এজনে ৰাইজলৈকে অনুৰোধ কৰি গৈছে, হাতযোৰ কৰি গৈছে যে আপোনালোকে 10 পইচাও কিন্তু গাঁও কৰ্তনৰ নামত আৰু পইচা নিদিব। যিহেতুকে এইবিলাক গাঁৱে এটা সময়ত কেছ কৰিছিল, হাইকোৰ্টত এইবিলাক গাঁৱৰ লিষ্ট আছে, নাম আছে। কালিৰ তাৰিখত যদি কমিশ্যনে বিচাৰিব লাগে, এই কমিটিৰ চহী উঠোৱা মানুহকেইজন ঘৰলৈকে বিচাৰি নাহে। তেওঁলোকে সেই ধৰণৰ হাইকোৰ্টৰ পৰা যিবিলাক মানে সেই সময়ৰ দিয়া আছিলে, এই নৰ্মছ মতে তেওঁলোকে সেই গাঁওবিলাক পাবই। তাৰমানে অবড়োৰ সংগঠনে আকৌ পইচা তুলিব, চহী নিদিয়ে। আপোনালোকে যদি কিবা কাৰণত যদি ভোটটো BJPত আৰু মানে গণসুৰক্ষা পাৰ্টীয়ে কৈছে গণসুৰক্ষা পাৰ্টীত, মানে আল্টিমেটলি BTCৰ যি আঞ্চলিক দলত ভোট দিলে আপোনালোকৰ এইবিলাক গাঁও যদি BTR প্ৰমোদ বড়ো চৰকাৰ গঠন হয়, তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনাৰ গাঁৱৰ কল্পনীয়াৰ পৰা নহয়। তাৰমানে আল্টিমেটলি আপোনালোকে BTR ছাপোৰ্ট কৰিছে, এইটো প্ৰমাণ হ'ব। এনেকুৱা কথা এটা তেওঁলোকে ইতিমধ্যে মানুহৰ গাঁৱত কৈ ফুৰিছে। গতিকে সদাগজন ৰাইজক মই এই ক্ষেত্ৰত ক'ব খোজোঁ, আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক 110জনো যদি থাকে, অনাবড়ো ৰাইজ কোনো কাৰণত সেয়া কাটি নাযায়। তাৰ উপৰি যিবিলাক বাগিচা, মানে আপোনাৰ চাহ বাগিচা, এই বাগিচাবিলাক কোনো কাৰণত কাটি নাযায়। এতিয়া মই এটা চিম্পুল কথা কওঁ, আমাৰ কেইখনমান গাঁও আছে বাগিচা, পিছফালে বাগিচা নাম লগোৱা আছে। বাগিচা মানে কি, ব্ৰিটিছৰ দিনত যিবিলাক চাহৰ বাগিচা আছিল, আজিৰ তাৰিখত তাতে চাহ বাগিচা নাই, মানুহে বসতি কৰিছে, মানুহৰ গাঁও হৈছে, কিন্তু সেইবিলাক বাগিচাৰ ভিতৰত পৰে। বা তেনেকুৱা ধৰণৰ বাগিচাবিলাকো এইখন বা BTRৰ পৰা কাটি নাযায়। গতিকে আজিৰ তাৰিখত যদি এইসকল ব্যক্তিক বাগিচাত বাস কৰা ব্যক্তিসকলৰ চহী লৈ তেওঁলোকে এটা ভুল ধাৰণা দিব খোজে যে আপোনাৰ গাঁওবিলাক কাটি আহিব, ভৱিষ্যতৰ দিনত সেইখিনি মানুহক BTR চৰকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে তেওঁলোক দায়ী হ'ব। আজি বুজা পাইছে আপুনি সম্পূৰ্ণ BTR চুক্তি যিটো চুক্তি, সেই চুক্তিটো তেওঁ ক'লে আজি
বহুতখিনি ভাল চুক্তি বুলি কৈছে আৰু সেই বিটিআৰ চুক্তিৰ যোগেদি বিটিআৰ বাসীৰ সমূহ উন্নয়নৰ কাম হ'ব সেইটো কৈছে। ইয়াৰ পিছত মই যাব বিচাৰিছোঁ আমাৰ বিশিষ্ট ব্যক্তি তেখেত সমাজকৰ্মী বকুল দৈমাৰী ডাঙৰীয়া দেৱলৈ। তেওঁ আহিছে আমাৰ দৰঙৰ পৰা, BTD বাহিৰৰ পৰা। আপুনি বিটিআৰ চুক্তি যিটো হৈ গ'ল, এই বিটিআৰ চুক্তিৰ বিষয়ে আপুনি কি ক'ব? বৰ্তমান যিটো সমস্যা জৰ্জৰিত বিটিআৰ চুক্তিখন লৈ যিটো সমস্যা হৈ আছে, অবৰৈ কৈ আছে মানে বিটিআৰ চুক্তি আমি কেতিয়াও মানি নলওঁ, বা BPF কৈ আছে ইয়াক ৰিভিউ কৰিব লাগে বা এইটো শুধৰণি কৰিব লাগে, সেইটোৰ বিষয়ে আপুনি কি ক'ব? আপুনি এজন দৰঙৰ হৈ BTDৰ বাহিৰৰ হৈ আপোনাৰ পৰা মই মতামত জানিব বিচাৰিছোঁ। ধন্যবাদ। আজি বড়োলেণ্ড নিউজলৈ মোৰ শুভেচ্ছা থাকিল। এতিয়া বিটিআৰ সম্পৰ্কত, এই বিটিআৰ চুক্তিৰ সম্পৰ্কত আমিতো তেনেকৈ ভিতৰত জড়িত নহয় যদিও আমি জানিব পৰা মতে বিটিআৰ চুক্তিটো বিভিন্ন ধৰণৰ দল সংগঠনৰ তাত সহযোগিতা আৰু সহমত তাত বিচাৰিছিল ভাৰত চৰকাৰৰ যেতিয়া চুক্তিৰ সময়ত। তেতিয়া নিশ্চয় ইয়াত যি নেকি হাগ্ৰামা মহিলাই ডাঙৰীয়াই আজি নুই কৰা দেখা যায়। মই বাহিৰৰ মানুহ হিচাপে মই যিবিলাক দেখিছোঁ আৰু শুনিছোঁ, আৰু তেখেতেই সেই চুক্তিৰ সময়ত তেখেতো এজন স্বাক্ষৰকাৰী আছিল। গতিকে সেই ক্ষেত্ৰত তেখেতে ৰাজনৈতিক পাৰপাজেদি আজি এটা ক'ব, কালি এটা ক'ব, তেনেকুৱা ধৰণৰ মানে উল্লেখ কৰাটো তেখেতৰ যিটো নেকি তেখেতৰ মানে যিখিনি জ্ঞান, সেই জ্ঞানটো তাতেই মানে ফুটি উঠে যে তেখেতৰ দূৰদৰ্শিতা কিমান দূৰ। ৰাইজে আজি টিভি চেনেলৰ জৰিয়তে টিভিৰ পৰ্দাত দেখি গম পায় যে ক'ত কেনেকুৱা ধৰণৰ কোনে কিমান। আজিৰ বৰ্তমানৰ যুগটো এনেধৰণৰ। গতিকে সেই ক্ষেত্ৰত আজিৰ যি নেকি আজি NDFB কেইবাটামান সংগঠনেই একেলগে লগ লাগি আজি য'ত নেকি যিটো তেওঁলোকে জংঘলত থকাৰ পিছত বিটিআৰ চুক্তিৰ সম্পৰ্কত আৰু যিখিনি নেকি বড়োৰ সমস্যা হওক, অবড়োৰ সমস্যা সমাধানৰ কাৰণে আজি সকলোকে সমন্বয় ৰক্ষাৰ কাৰণে তেওঁলোকে আৰু য'ত নেকি যিটো নেকি আমাৰ শান্তি সম্প্ৰীতিৰ বাবে তেখেতৰ লগতো বুজাবুজি কৰি কিছুমান নেতৃত্ব দিয়া ব্যক্তিয়ে আলোচনা বিলোচনা কৰি তেওঁলোকক আজি তেওঁলোক আলোচনাৰ মেজলৈ তেওঁলোক আহ্বান কৰাত তেওঁলোক আহিল। আৰু যেতিয়াই ভাৰত চৰকাৰে মানি লোৱাৰ পিছত এই চুক্তি হ'ল। গতিকে তেওঁলোকৰ যিখিনি নেকি আজি সংগঠনবিলাকৰ তেওঁলোকৰ যিবিলাক নেকি চুক্তি, এই চুক্তিবিলাক তেওঁলোকৰ সমাধান কৰাটো ভাল। আৰু লগতে যিখিনি নেকি তেওঁলোকৰ মানে আছিলে, কি বুলি কয়, তেওঁলোকৰ যিকেইটা মানে জেলত হাজতত ৰাখি থৈ দিছে, তেওঁলোককো আজি যিটো নেকি মানে চুক্তি হোৱাৰ পিছত, য'ত নেকি আজি চুক্তি হোৱাৰ পিছতো তেওঁলোক মানে জেলৰ পৰা খালাচ দিয়া নাই, এইটো এটা বৰ ডাঙৰ সমস্যা এটা হৈ আছে। আৰু মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ, য'ত নেকি শান্তি সম্প্ৰীতি আৰু সমন্বয় এটা ৰক্ষাৰ স্বাৰ্থৰ খাতিৰত তেওঁলোককো মানে জংঘলৰ পৰা অহাৰ পিছতো আকৌ জেলত ৰাখি থৈ দিয়াটো সেইটো প্ৰযোজ্য হোৱা নাই। আৰু তাৰ লগে লগে হয়তো অন্য এটা ৰূপ ধাৰণ লৈ হয়তো আকৌ মানে এটা বেলেগ ৰূপ ল'ব পাৰে সংগঠনবিলাকে। গতিকে সেই ক্ষেত্ৰত মই ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আপুনি ভাল কথা কৈছে, এইটো যিটো নেকি জেলত আছে, এইবিলাক যদি চুক্তি হোৱাৰ পিছত তেওঁলোকক মুকলি কৰি দিব লাগে, কিন্তু পৰ্যায়ক্ৰমে তেওঁলোকে চৰকাৰে সেইটো চাব। তেনে ক্ষেত্ৰত আপোনাৰ মতামতটো খুব ভাল মতামত দিছে যে ভৱিষ্যত আৰু পুনৰাবৃত্তি নহয়, BTDত শান্তি যিহেতু আহিলে পুনৰবাৰ অশান্তি যাতে নাহে, সেইটো আপুনি ক'ব বিচাৰিছে নহয় জানো? তেনে ক্ষেত্ৰত আপুনি এজন